এণ্ট্ৰি ফিজ লৈ 20 টকা লয়। ৰংঘৰতো লৈছে, কাৰেংঘৰতো লৈছে, তলাতল ঘৰতো লৈছে 20 টকা পাৰ মেম্বাৰৰ লগত পাৰ পাৰ্চন। তাৰপিছত ধুনীয়াকৈ আপোনালোকে আহিব পাৰে অনলাইন। বেছিভাগতে কাৰেংঘৰত আপোনালোকৰ অনলাইন লৈছিলে, অফলাইন একচেপ্টেড নাছিলে তাতে। তো এতিয়া আৰু আমাৰ এই দুজন গৈ আছে, মুঠ বাই গৈছে না পাত বাই গৈছে সিহঁতে এজনে। তো আমি যাই আছোঁ এতিয়া, আহি আছোঁ আকৌ। তো গাইছ তলাতল ঘৰৰ পৰা আহিলোঁ, এইবাৰ ইয়াতে আমি আহিলোঁ ৰংঘৰ। তো অলপ চিমিলাৰে হয় ৰংঘৰ কাৰেংঘৰটো ভাল লাগিছে, ৰংঘৰতকৈ কিন্তু কাৰেংঘৰ আৰু তলাতল ঘৰ বেছি ভাল লাগিছে। তো অলপ যিটো গাঁথনি ষ্ট্ৰাকচাৰ সেইটো একেই হয়। আৰু নিশ্চয় আপোনালোকে জানে ৰংঘৰ কোনে বনাইছিলে, ৰংঘৰ নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহই বনাইছিলে। আৰু তাৰপিছত ইয়াতে ৰিচেপ দিছিলে, মানে পুনৰ নিৰ্মাণ কৰিছিলে ইয়াতে ব্ৰিক ইটা হওক, তাৰপিছত যিবিলাক গাঁথনি আছিলে ভালদৰে সেইটো এটা কৰিছিলে আপোনাৰ প্ৰমোদ সিংহই বনাইছিলে। তেনেকুৱাই আৰু মানে কোনোবা এখন আৰম্ভণি কৰিছিলে কিবা, তাৰপিছত কোনোবা এজনে ধৰক নতুন এটা চেপ দিছিল, এক্সপাণ্ড কৰিছিল সহজ ভাষাত ক'ব গ'লে। তো এনেকুৱা আৰু ষ্ট্ৰাকচাৰটো, কিন্তু বস্তু বেলেগ আছিলে সেই টাইমতে ধৰক এনেকুৱা ধৰণৰ বস্তু কম বনোৱা নাছিল, দিমাগ লাগিব যিটো মোৰ নাই। তো তেনেকুৱা আৰু কথাবিলাক। এতিয়া আৰু এইবিলাক গ'লোঁ আমি, চাই লওঁ আমাৰ ইহঁতে কি কৰিছে, ইহঁতক এবাৰ সোধোঁ। তো বহুত বিশেষ সেইটো নাই ৰংঘৰত। তো মইতো ক'লোঁ কোনে বনাইছিলে, কোনে নিৰ্মাণ কৰিছিলে। এইটো বাহিৰৰ ভিউ, এইটো এটা ধুনীয়া আন্ধাৰ হৈ গ'ল আমাৰ মানুহজন। এবাৰ দেখিছেনে ধুনীয়া ভিউ। তো এইটো এটা বাহিৰৰ ভিউ। আমাৰ ইহঁতে ইয়াতে কিবা ডিছকাছ কৰি আছে। গ্ৰুপত কি ডিছকাছ কৰিছে বাবুহঁত, কি ডিছকাছ কৰিছে? আচ্ছা, দে আৰ চেইং দে আৰ ডিছকাছিং এবাউট মি, হোৱাট এভাৰ, আই ডোণ্ট কেয়াৰ। তো যি নহওক এইখিনি বস্তু দেখালোঁ, আৰু ইয়াতে বেলেগ আৰু দেখাব লগা আপোনালোকক তেনেকুৱা নাই। তো চালোঁ ইয়াতে তলাতল ঘৰ বেছি ভাল লাগিছিলে ৰংঘৰতকৈ। তো এইখিনি আৰু বাকী চাই এইটো বাহিৰৰ ভিউ, ইয়াৰ পৰা আপোনালোকক অলপ দেখাই দিওঁ। বস্তুবিলাক ভাল বনাইছিল দে, এইবাৰ চব বাহিৰত ধুনীয়া লাগে পৰিৱেশটো। এণ্ট্ৰি ফিজ লৈ 20 টকা লয়। ৰংঘৰতো লৈছে, কাৰেংঘৰতো লৈছে, তলাতল ঘৰতো লৈছে 20 টকা পাৰ মেম্বাৰৰ লগত পাৰ পাৰ্চন। তাৰপিছত ধুনীয়াকৈ আপোনালোকে আহিব পাৰে অনলাইন। বেছিভাগতে কাৰেংঘৰত আপোনালোকৰ অনলাইন লৈছিলে, অফলাইন একচেপ্টেড নাছিলে তাতে। তাৰপিছত বাকী তলাতল ঘৰতো মই অনলাইনে কৰিলোঁ। ইয়াতে আপোনাৰ দুটা সুবিধা আছিলে, আপুনি কেছ পে'মেণ্ট কৰিব পাৰে, আদাৰৱাইজ অনলাইন পে'মেণ্ট কৰিব পাৰে। কিন্তু কেছ পে'মেণ্ট দিলে আপোনাৰ 5 টকাকৈ বেছিকৈ লয়, অৰ্থাৎ 20 টকাকৈ লয় এটা টিকট। আৰু যদি আপুনি কেছ পে'মেণ্ট কৰে 25 টকাকৈ ল'ব পাৰ টিকট। তো আহিব পাৰে এনেকুৱাই। বাকী আৰু মইতো বাৰু জানে ক'ৰ পৰা আহিলোঁ, চিনাকি মানুহখিনিয়ে গমে পাই ক'ৰ পৰা আহিছোঁ, চাংকাৰীৰ পৰা আহিছোঁ। আহি আৰু শিমলুগুৰিত নামিছোঁ, কালি ৰাতি থাকিলোঁ, আহি এইখিনি অলপ এক্সপ্ল'ৰ কৰিলোঁ। তো কিন্তু প্ৰথম আমাৰ যিটো কাৰ্যসূচী তাতে হৈছে কি নক'ব আৰু যিটো মেইন উদ্দেশ্য সেইটোৱে আছিলে। তো আমি মন্দিৰ দৰ্শন কৰিলোঁ, আপোনাৰ মন্দিৰ দৰ্শন, বাবাৰ দৰ্শন কৰিলোঁ, ধন্য জীৱন, সেইটো এটা বহুত এটা আশা আছিলে। তো তাৰপিছত আমি এইখিনি আপোনাৰ এক্সপ্ল'ৰ কৰিলোঁ। আৰু এতিয়া চাওঁ তাতে বহুত কিবা কিবি আছে ধৰক, কিন্তু একেদিন সম্ভৱ নহয়। আৰু আমি ঘৰতো যাব লাগিব গোটেইখিনি। নেক্সট আজান পীৰৰ দৰকাৰ হৈ গ'ল, আমাৰ জেৰেঙা পথাৰ হৈ যাব চাগে, চোৱা নহ'ব সময়ৰ অভাৱ, অলৰেডি আমাৰ টিকট কটা গ'ল। তো বাকী আৰু এইখিনি ইয়াতে আৰু বহুত বেছি চাব লগা নাই, ক'লোঁ আপোনালোকক মই। তো নেক্সট প্লেনিং কি হ'ব আমাৰ? কপিলি বহুত হেৰিত আছে আমাৰ সেইফালে আছে। তো ইয়াতে ওচৰত কিবা আছে চাব লগা কি আছে? কিন্তু তাৰ আগতে গাইছ মই কৈ দিছোঁ, যি প্লেন কৰোঁ তামাম জোৰছে মুচা লাগিছে, মুচি লওঁ ধুনীয়াকৈ, মুচি লৈ পেলাই অলপ আলোচনা কৰোঁ, অলপ পৰিকল্পনা কৰোঁ কি কৰিব পাৰি। তো এতিয়া আমি ওলাই যাওঁ। তো এইটোৱে আৰু অলপ হেৰি হয়। তো আপোনালোকক বাহিৰৰ পৰা এবাৰ দেখাই দিম ধুনীয়াকৈ। এইটো এটা আপোনালোকে ভিউ পালে, এইটো হ'ল ৰংঘৰ। অ'কে, এইফালে কোনোবা কিবা গুচু চিলাইছে, ইয়াতে সেনেকৈ আহিছে, কোনোবা ভদ্ৰ আছিল। তো আহা মোৰ পিছত চাই থাকা। তো এইটো এটা আছে আমাৰ লগত, যুৱকান্ত আছে, তাৰ যুৱকান্ত আছে, ঋষিকেশ কলিতা আছে। তো তেনেকুৱাই আৰু ওলাই আহিলোঁ। ইয়াতে কোনোবা কিবা পেলাইছে। তো গাইছ সেইটো আৰু ওলাই আহিলোঁ আমি ইয়াৰ পৰা। এতিয়া চাওঁ ক'ত কেনেকৈ প্লেনিং কৰোঁ। কিবা ক'বা বাবুহঁত, কৈ দিয়া দুই এষাৰ ধুনীয়াকৈ। সেই ইয়াৰ পৰা আপোনালোকক বাহিৰৰ পৰা দেখা দিম যিহেতু কেনেকুৱা হয়। থাকক মোৰ লগত, কণ্টিনিউ কৰক। এটা কুৱেশ্যন মই আপোনালোকক সোধোঁ, যিবিলাকে জানে জনাই দিম। তো মইতো ক'লোঁ কোনে নিৰ্মাণ কৰিছিলে, আপোনালোকে এতিয়া মোক কওক যে ৰংঘৰ কিয় নিৰ্মাণ কৰিছিল, আৰু ৰংঘৰত কি অনুষ্ঠান হৈছিল, কেনেকুৱা ধৰণৰ কাৰ্যসূচীৰ বাবে ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। জাষ্ট যাৰ মনত আছে বা যিবিলাকে জানে জনাই সকলোৰে কামত আহিব। আৰু যদি নাজানে মই পিছৰ ব্লগটো জনাই দিম। তো এতিয়া আমিতো গৈ আছোঁ, প্ৰথম ৱাছৰুম বিচাৰি গৈ আছোঁ। ৱাছৰুমৰ কাৰণে অলপমান বহুত জোৰছে লাগিছে। কোনফালে আছে ৱাছৰুম কোনফালে আছে? তো গাইছ গোটেইখিনি দেখাব পাৰিম, ৱাছৰুম ঘৰতো দেখাব নোৱাৰোঁ, এইটো অলপমান চিকিৎ। ব'ল তালৈকে যাব পাৰোঁ। আৰু কি আছে চাই লওক। নেক্সট আকৌ আহিম, কিবা যদি যাওঁ সেইখিনিও আপোনালোকক দেখাই দিম। কিন্তু চাই লওক সময় যদি আমাক অনুমতি দিয়ে, তো সেইখিনিও কভাৰ কৰিব চেষ্টা কৰিম। নেক্সট ট্ৰিপ আৰু আপোনাৰ ধৰিবলৈ গ'লে এইফালে জোৰছোঁ কিবা এটা কৰিম। তো গাইছ এইটো এবাৰ এনেকৈ মোৰ পৰা ভিউটো চাওঁ। নাইচ, লুক ভেৰি বিউটিফুল। তো আগতে শুনিহে আছিলোঁ আমি, তো তেতিয়াও আমি আহিম বুলি ভাবি থাকোঁ নহয়। কিছুমানে কয় বহুত দেৰিকৈ আহিলে উপায় নাই। তো আগতে পৰা নাছিলোঁ আহিব, বা সময় সুবিধা মিলা নাছিল। তো এতিয়া ভাবিলোঁ অলপমান এক্সপ্ল'ৰ কৰোঁ। তো নেক্সট আকৌ কিবা এখন বেলেগ ডিষ্ট্ৰিক্ট টাৰ্গেট কৰি ল'ম তেনেকৈ। কিন্তু বেছিদিনীয়া কাৰ্যসূচী নহয়, 2 দিনীয়া নাইবা 3 দিনীয়া, তাতকৈ বেছিদিনীয়া কাৰ্যসূচী ল'ব নোৱাৰোঁ। তো চাই লওক, মাজে মাজে কাম চলাই যাব লাগিব, কাম নকৰিলে পইচা নাহিছে। তো এতিয়া আৰু আমাৰ এই দুজন গৈ আছে,
মুঠ বাই গৈছে না পাত বাই গৈছে সিহঁতে জানে তো আমি যাই আছোঁ এতিয়া আহি আছোঁ আকৌ